মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰে ভাল নিশ্চয়। আজি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিৰ গছ গছনিৰ কথা নামৰ প্ৰথম পাঠটো তোমালোকৰ বাবে আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখিছাই আমাৰ চাৰিওফালে বহুতো গছ গছনি আছে। এই গছ গছনিবোৰ দেখাত বেলেগ বেলেগ ধৰণৰ, কিছুমান ডাঙৰ আৰু কিছুমান সৰু, কিছুমান মাটিত আৰু কিছুমান গছ পানীত হয়। এই গছ গছনিবোৰকে উদ্ভিদ বুলি কোৱা হয়। আহাচোন এতিয়া আমি গছৰ কথাকেই পাতোঁ। তোমালোকে তোমালোকৰ ঘৰৰ চৌহদত, বিদ্যালয় গৃহৰ চৌহদত বহুতো উদ্ভিদ দেখিছা। তাৰে কিছুমান তোমালোকৰ চিনাকি আৰু আন কিছুমান অচিনাকি। আহাচোন আমি এটা উদ্ভিদৰ কেইখনমান ছবি চাওঁ। এই ছবিসমূহ চাই যাওঁতে তোমালোকে উদ্ভিদৰ নামসমূহ তোমালোকৰ টোকা বহীত লিখি যাবা। যদি কোনোজোপা উদ্ভিদ চিনি নোপোৱা, তেন্তে তোমালোকৰ ঘৰৰ মা দেউতাক বা ছাৰ বাইদেউক সুধি সেই উদ্ভিদজোপা চিনাক্ত কৰিবলৈ যত্ন কৰিবা। উদ্ভিদসমূহৰ ছবিসমূহ চাওঁতে তোমালোকে উদ্ভিদবিলাকৰ দেহৰ গঠনবিলাকলৈ মন কৰিবাচোন। এজোপা উদ্ভিদৰ দেহৰ গঠন আনজোপা উদ্ভিদৰ দেহৰ গঠনৰ লগত বহু ক্ষেত্ৰত অমিল আৰু মিল দেখা যায়। এই কথাবোৰ তোমালোকে লক্ষ্য কৰি যাবাচোন। উদ্ভিদৰ দেহৰ গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটানো কি আমি জানোচোন আহা। বৃক্ষ, গুল্ম, লতা আৰু তৃণ, এই চাৰিটা ভাগত উদ্ভিদসমূহক ভাগ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এতিয়া বৃক্ষজাতীয় উদ্ভিদৰ বিষয়ে জানো। বৃক্ষজাতীয় উদ্ভিদবোৰ বহুত ডাঙৰ আৰু ওখ হয়। গা গছ শকত আৰু টান হয়। ডাল আৰু পাতেৰে ভৰি থাকে। এই উদ্ভিদবোৰ বহু বছৰ ধৰি জীয়াই থাকে। আম, কঁঠাল, জামুক, আহঁত, শাল, চেগুন, এই গছবোৰ বৃক্ষজাতীয় উদ্ভিদৰ অন্তৰ্গত। আহাচোন এতিয়া আমি গুল্মজাতীয় উদ্ভিদনো কোনবিলাক চাওঁ। গুল্মজাতীয় উদ্ভিদবোৰ চাপৰ হয় আৰু জোপোহা হয়। গা গছ অলপ টান হয় যদিও শকত নহয়। গা গছৰ গুৰি অংশৰ পৰাই ঠাল ঠেঙুলিবোৰ ওলায়। তোমালোকে দেখি থকা গোলাপ, তগৰ, জেতুকা, জবা, ডালিম, নাৰ্জী, বেঙেনা আদি এই গছবোৰ গুল্মজাতীয় গছৰ অন্তৰ্গত। লতাজাতীয় উদ্ভিদৰ গা গছ কোমল আৰু লেহুকা। থিয় হৈ থাকিব নোৱাৰে, বগাই যায়। কিছুমান মাটিত বগায় আৰু কিছুমান অন্য গছ বা চাঙত বগাই যায়। তোমালোকে নিশ্চয় তোমালোকৰ ঘৰত বা আন কাৰোবাৰ ঘৰত দেখিছা যে কিছুমান গছ বগাই যাবৰ বাবে বাঁহৰ চাং সাজি দিয়া হয়। এই চাংবিলাকত জিকা, ভোল, লাও, কোমোৰা এই জাতীয় গছবোৰ বগাই যায়। আৰু কিছুমান লতাজাতীয় গছ আকৌ আন গছত বগাই যায়, যেনে পাণ, জালুক, পিপলি আদি। কিছুমান আকৌ মাটিতো বগাই যায়, যেনে ৰঙালাও, তৰমুজ। এই এনেদৰে বগাই যোৱা উদ্ভিদবোৰকেই লতাজাতীয় উদ্ভিদ বুলি কোৱা হয়। তৃণজাতীয় উদ্ভিদ। তৃণজাতীয় গছবোৰ তেনেই সৰু। গা গছ কোমল আৰু কিছুমানৰ গা গছ ফোপোলা হয়, যেনে দুবৰি বন, ঘাঁহ, ধান। এই গছবোৰ তৃণজাতীয় উদ্ভিদৰ অন্তৰ্গত। ঠিক তেনেকৈ কিছুমান শাক, সেই শাকবিলাকো তৃণজাতীয় উদ্ভিদৰ অন্তৰ্গত। বাঁহগছ তৃণজাতীয় উদ্ভিদৰে অন্তৰ্গত। আৰু এই তৃণজাতীয় উদ্ভিদবোৰকে খাই গৰু, ছাগলী আদি কিছুমান জীৱ জীয়াই থাকে। তোমালোকে এই কথাবোৰ হয়তো নিশ্চয় মন কৰিছা। ছাত্ৰ ছাত্ৰীসকল,
উদ্ভিদে আমাক কেনেকৈ সহায় কৰে মন কৰিছানে? গছৰ পৰা আমি ফল মূল, খৰি, ফুল, শস্য, কাঠ আদি পাওঁ। কাঠেৰে চকী, মেজ, ডেস্ক বেঞ্চ আদিকে ধৰি বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰি লওঁ। আমি পিন্ধা কাপোৰবোৰো গছৰ পৰা পোৱা আঁহ যেনে কপাহৰ আঁহৰ পৰা প্ৰস্তুত কৰা হয়। ঔষধ আৰু সুগন্ধি দ্ৰব্যও গছৰ পৰা পোৱা যায়। গছত ফুলা ফুলবোৰো আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। গছে আমাক ছাঁ দি ঠাইখন শীতল কৰি ৰাখে। আমাৰ প্ৰয়োজন হোৱা বায়ু গছ-গছনিয়ে নিৰ্মল কৰি ৰাখে। ইমানবোৰ কামত অহা গছ-গছনি যদি আমি কাটি পেলাওঁ, আমাৰ কিমান অসুবিধা হ'ব তোমালোকে ভাবি চোৱাচোন। সেয়েহে আমি গছ-গছনি সদায় আপডাল কৰিব লাগে, আমি গছ পুলি ৰুব লাগে আৰু আনকো গছ ৰুবৰ বাবে আমি উৎসাহিত কৰিব লাগে। গছৰ এটা অংশ মাটিৰ তলত সোমাই থাকে। তোমালোকে এজোপা বন বা ঘাঁহ উভালি আনিবাচোন। এই যে তলত সোমাই থকা উদ্ভিদৰ যিটো অংশ, সেই অংশটোৱেই হৈছে শিপা। গছে শিপাৰ দ্বাৰা পানী শুহি লয়। শিপাই মাটিত খামুচি ধৰি গছজোপা থিয় কৰি ৰখাত সহায় কৰে। উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰে আৰু মাটিৰ সংৰক্ষণত সহায় কৰে। তোমালোকে গছৰ পাতবোৰলৈ লক্ষ্য কৰিবাচোন। প্ৰতিজোপা গছৰ পাতেই বেলেগ বেলেগ। ছাত্ৰ-ছাত্ৰীসকল, পাত আমাৰ কি কি কামত লাগে চাওঁ আহা। খোৱা বস্তু থবৰ বাবে কলগছৰ পাত ব্যৱহাৰ কৰা হয়। কিছুমান পাত শাক হিচাপে ৰান্ধি খোৱা হয়। তেজপাত ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰা হয়। চাহ গছৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। ৰ'দ বৰষুণৰ পৰা বাচিবলৈ ঘৰৰ চালত টকৌ পাত লগোৱা হয়। টকৌ পাতেৰে জাপি সজা হয়। তাল গছৰ পাতেৰে বিচনী সজা হয়। চিত্ৰনলা গছৰ পৰা তেল উলিওৱা হয়। তৰুণ, তুলসী, নৰসিংহ, নিমপাত, মানিমুনি, দুবৰি আদি ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। কিছুমান গছৰ পাতৰ পৰা খাদ্য খাবলৈ বাটি বা প্লেট সজা হয়। তোমালোকে গছৰ পাতেৰে এনেকুৱা ধৰণৰ নমুনা কিছুমান সাজিবলৈ চেষ্টা কৰিবাচোন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠত থকা ক্ৰিয়াকলাপসমূহ আৰু প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিবা আৰু উত্তৰসমূহ কৰি ছাৰ বাইদেউ আৰু তোমালোকৰ মা দেউতাহঁতক দেখুৱাবা। আজিলৈ আলোচনা আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।